তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই বিশাল আৰ্ট ব্লগ চেনেল। তো কেনে আছে আপোনালোকৰ সকলোৱে? ভালে আছে? গুড মৰ্ণিং সকলোকে। আৰু আজি কি হ'ব, আজি মানে এটা ধামাকাদাৰ ৱাল পেইণ্টিং কৰিম। এটা গম পাইছে চাগে কি হ'ব, আৰু থাম্বনেল চাই আৰু ইণ্ট্ৰ' চাই নিশ্চয় গম পাইছে আপোনালোকে কি হ'ব নহ'ব। তো বেছি দেৰি নকৰোঁ, আজি এনেও দেৰি হৈ গৈছে, কাৰণ মই ঠাণ্ডা দিনত উঠিবলৈ বহুত প্ৰব্লেম হয়। আৰু এনেইতো মই যাওঁ 5টা-6টা বজাত ৱাল পেইণ্টিং কৰিবলৈ ষ্ট্ৰীট আৰ্ট ৱাল আৰ্ট। তো এতিয়া আজি মানে কি হৈছে, 9টা বাজি গ'ল আৰু কালাৰ 2টামান কিনিব আছে। তো প্ৰিন্সৰ লগত যাম। প্ৰিন্স মানে মোৰ লগৰ এজন আছে, বহুত ভাল মোৰ লগৰ, সি বহুত মোৰ লগত মানে হেল্প চেল্প কৰে আৰু বহুত ভাল আৰু। তো তাৰ লগতে আজি পেইণ্টিং কৰিম। ডিম্পু পেইণ্টিংটো তাৰ লগতে কৰিছিলোঁ, সি হেল্প কৰিছিলে মোৰ লগত। তো সিও আজি আহিব মোৰ লগত। তো তাত গৈ কিনে আপোনালোকক লগ পাইছোঁ, ঠিক আছে? দেৰি হৈছে, 9টা বাজিলে। তো আপোনালোকক তাত গৈ কিনে লগ পাইছোঁ। ধামাকা স্কিপ নকৰিব, ভিডিঅ'টো পূৰা চাব। আহিছে 12টা বজাত, পূৰা একদম ৰেডি চেডি হয়, বুলেট লৈ আহিছে মহাৰাজাই। কিয় ইমান দেৰিকৈ আহিছা তুমি? দেৰি হৈ গ'ল, ৰাতিপুৱা খোৱা পাওঁ। অঁ, আজি হাতী ওলাইছে নেকি ন? হাতী ওলাইছে। जो गए दिल मेरा पर तुम सुन ना पाए। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ। তো বেলেগ ক'তো নহয়, য'ত UK আৰু বিকাশ দাৰ বনাইছিলোঁ তাতে পেইণ্টিংটো কৰিম। মোৰ লগত আছে প্ৰিন্স আছে। প্ৰিন্সে পূৰা মাৰ্কছ চাৰ্কছ মাৰি লৈছে একেবাৰে, আজি মানে পূৰা ধামাকা দিব। তো বেছি কথা নকওঁ, আহক পেইণ্টিংটো আৰম্ভ কৰোঁ। मेरी बात ओए ओए ओ चुरा के दिल तेरा हम दूर भागे तेरे बिना। गाए हमसे नाराज रहना, सजाए हम तेरी बारात है ना, सवेरे दिन रात न पाए चैना। सुन लेना तुम्हें चाहकर भी न चाहे, करे जो मन मानिए मन न माने, मिली जो ये जो याद मिल के अब बाटे तेरे नाम। सुना सफर पर प्रेम नगर है, मिल पाएंगे क्या हम तुमसे, जो रात बीती सुबह तो आई ना। छोटी उम्र पर बड़ी नजर है, मिल जाएंगे ही हम तुमसे, छुपा छुपाई नजर तो आई ना। अब तुम्हारे आस पास आ रही बारात। এতিয়া আমি কামখিনি কৰি আছিলোঁ, প্ৰিন্স আৰু মই আৰু 3জনমান ভাইটি আহিছে এইফালে। ক'ৰ পৰা আহিছা তোমালোক? ডিমগুৰিৰ পৰা চাব লাগিছা। মোক চিনি পোৱা? কি নাম মোৰ? অ' চিনি পোৱা? এয়া চিল্লাৰ পাৰ্টি ফেন্স ফল'য়িং। তো এইবিলাক মানে মৰম, এইবিলাক মানে মৰম আৰু ভাল লাগে আৰু। তো ভাল লাগিছে লগ পাই। তো বাকীখিনি চাই দিয়ক আপোনালোকে। Yeah, everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling. তো গাইজ এতিয়া মানে কাম চাম কৰি আছোঁ, আপোনালোকে দেখা পাইছে ইয়াত। আৰু প্ৰিন্সো কৰি আছে মোৰ লগত, বহুত হেল্প কৰে। ল'ৰাটো ভাল আছে, বহুত বেছি ভাল। আৰু মাও তাক বেছি ভাল পায়, কাৰণ মোতকৈ বেছি তাক বেছি ভাল পায়। তো এতিয়া মানে সি মানে মোলৈ কেক আনিছে, এতিয়া দেখা পাইছে কেক দিছে সি। তো কেককেইটা খাই কিনে আপোনালোকৰ বাকীখিনি ক্লিপ চাই নহয়, একদম মজা ফুল তাপাই হ'ব এতিয়া। About to blow back up, here I'll never let the doubt creep in. Gotta pop a couple more aspirin, I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself, I don't really understand, need help. I don't wanna be left on the shelf, couldn't even hear me if I yelled. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. It's so cold.
তো গাইজ এতিয়া ফাইনেলি পেইণ্টিংটো কমপ্লিট হ'ল খাতি অসমীয়া ব্লগাৰ প্ৰতীক দা অসমলৈ আহিছে যিহেতু তেওঁলৈ এইটো এটা ছাৰপ্ৰাইজ থাকিব লাগে চবৰে বনাইছোঁ যেতিয়া এটা খাতি অসমীয়া ব্লগাৰৰ কাৰণে এইটো স্পেচিয়েল ভিডিঅ' আই হোপ প্ৰতীক দা আপোনাৰ ভাল লাগিছে নিশ্চয় তো আজি 4টা বাজি গ'ল কাম 11টা পেইণ্টিংটো কমপ্লিট হ'ল যিহেতু আপোনালোকে দেখা পাইছে ভিডিঅ'টোত গোটেইটো কিমানখিনি ক্লিপছ হৈছে নাজানো কাৰণ ভিডিঅ' ক্লিপ বেছি কৰিব পৰা নাই কাৰণ সময়ো কম যিহেতু 4টা বাজি গৈছে পেইণ্টিংটো সময় চেছ আৰু আন্ধাৰ যিহেতু ঠাণ্ডা দিন যিহেতু আন্ধাৰ জল্দি হয় তো এইটো কাৰণে মানে জল্দি জল্দি কামবোৰ কৰিব লগা হৈছে তেতিয়া এইটো আপোনালোকে আই হোপ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু প্ৰতীক দাৰ কাৰণে স্পেচিয়েলি আপুনি ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে পেইণ্টিংটো যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আগলৈকো চেষ্টা কৰি যাম আপোনালোকে যদি ছাপোৰ্ট কৰে ধুনীয়া ধুনীয়া ৱাল পেইণ্টিং ব্লগিং আপলোড হ'ব তো গাইজ এতিয়া মানে পেইণ্টিংখিনি কৰি আহিলোঁ মজাকৈ আৰু মোৰ বহুত বেছি ভাগৰ লাগিছে ভাত চাতো খোৱা নাই কেক দুটামান খাইছিলোঁ প্ৰিন্সেও মোক কেক দুটামান খোৱালে আৰু ইয়াত আছে মৰ্টু ভাই আৰু মৰ্টু ভাই একদম দেখিছে লাৰ্জ পিজ্জা এটা লৈ আছে লাৰ্জ পিজ্জাটো লৈ মানে আৰু এই মানে যে পাৰ্টি দিছে মানে খাতি অসমীয়া খাতি অসমীয়া ব্লগাৰ আহিবৰ কাৰণে পাৰ্টি দিছে আৰু তো প্ৰতীক দা আপুনি চাইছে না মৰ্টু কিন্তু আপোনাৰ ডাঙৰ ফেন কিন্তু দেই আৰু এইফালে মানে ডাঙৰ পিজ্জাটো দিছে আৰু খাই কৰি কিনে আপোনালোকক ভিডিঅ' এডিট ডাঙৰ ফেন কাৰণে ডাঙৰ পিজ্জা দিছোঁ ডাঙৰ পিজ্জা দিছে ডাঙৰ পিজ্জা আৰু খাই লওঁ আৰু খাই লৈ মজা কিনে আৰু ভিডিঅ'টো এডিট কৰি লৈ আপোনাৰ আপলোড কৰি দিম তো মই এইখিনিতে এটা গেম খেলিছিলোঁ কালি ৰাতি মানে চবৰে গেছ কৰিব দিছিলোঁ যে মই কাৰ ৱাল পেইণ্টিং বনাম তো আপোনালোকে মানে বেছিভাগেই গেছ মানে পাৰফেক্টলি কৰিছে 100% চ' তেওঁলোকৰ মই নামবোৰ লৈ আছোঁ কোনে কোনে গেছ কৰিছা ভাল ঠিক আছে মোৰ এফালৰ পৰা সকলোৰে কৈ দি আছোঁ লিখি লৈছোঁ নাম বহুত ডাঙৰ লিষ্টে হয় প্ৰথমতে নাম কোনে কোনে 100% গেছ কৰিছে সেই নামবোৰ কৰিছোঁ মানস বিকাশ জ্যোতিষ্মা ইটছ হেমন্ত 07 বিশাল 12 এইবিলাক মানে ইনষ্টাগ্ৰামৰ নাম আৰু কিছুমানে হোৱাটছআপৰো আছিলে মই হোৱাটছআপত দিছিলোঁ যিহেতু নিতম মৃগাংক জেপিনী দেৱাশিষ দিতোষ শৰ্মা নীৰজ ব্লগছ ঠিক আছে গোস্বামী প্ৰাঞ্জিত দাস প্ৰেগাতম আৰিফুল অংকিত অমৰজ্যোতি চৰকাৰ কাৰ্গিল 0.30 পি সাহা হুজৰি মনীষা ইটছ হেমন্ত ইটছ হিতেশ্বৰী মেহফুজা আহমেদ উদয় তামুলী চৌহান চেত্ৰী তো যিবোৰ নাম মই প্ৰনাউন্সিয়েশ্যন ভালদৰে কৰিব পৰা নাই তো তেওঁলোকৰ স্ক্ৰীনশ্বট আহি আছে ছাইডত দেখিছে আপোনালোকে তো স্ক্ৰীনশ্বটত আপোনালোকে চাই ল'ব তেওঁলোকৰ নামবোৰ আৰু থেংক ইউ ছ' মাছ গেছ কৰাৰ বাবে আৰু ইমানখিনি মৰম দিয়াৰ বাবে তো থেংক ইউ ছ' মাছ এতিয়া মানে ফাইনেলি মানে পিজ্জা চিজ্জা খাই ল'লোঁ একদম পূৰা মজাকৈ আৰু পেট চেট পূৰা ফুল হৈ আছে কি ক'ম পূৰা বহুত বেছি ভাগৰো লাগিছে আৰু কি ক'ম মানে ভাত চাতো খোৱা নাই মৰ্টুৱে পাৰ্টি দিলে মৰ্টু নহয় তাৰ নাম আচলতে মৃগাংক সি ভাল পায় মানে মোক পাৰ্টি দিছে পূৰা খোৱাত এক্সপাৰ্ট সি বেছিকৈ খালে মই কমকৈ খালোঁ আপোনালোকে দেখা পাইছে একো নাই বাৰু তো আজিলৈ বহুত বেছি ভাল লাগিছে আৰু প্ৰতীক দা অসমলৈ আহিছে যিহেতু এইটো তেওঁলৈ এটা ছাৰপ্ৰাইজ কাৰণ তেওঁক মই ভাল লাগে একদম টাইগাৰ একদম পূৰা বডি বিল্ডিং মাছল মিনিয়ত পাৰ্টিচিপেট কৰিছে আৰু আপোনালোকে সুধি থাকে এইখিনি এটা কথা কৈ দিওঁ আপোনালোকে সুধি থাকে যে এই ৱাল পেইণ্টিং কৰা নেকি প্ৰফেচনেলিভাৱে ৱাল পেইণ্টিং কৰোঁ মানে কি হৈছে ৱাল পেইণ্টিং কৰোঁ আৰু তেনেকুৱা মানে হেৰি ৰেষ্টুৰেণ্ট মল বা বেডৰুম ড্ৰয়িং ৰুম তেনেকুৱা ধৰণৰ এভৰিথিং ফুল্লি ৱাটাৰপ্ৰুফ হয় আৰু ষ্ট্ৰীট আৰ্টৰ ভিতৰত আৰু প্ৰফেচনেলি কামৰ ভিতৰত বহুত ডিফাৰেঞ্চ থাকে তো আপোনালোকে ইনষ্টাগ্ৰামত মোক চাব পাৰে ষ্ট্ৰীট আৰ্ট অল ডেছক্ৰিপশ্যনত লিংকছ থাকিব তাত গৈ কিনে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোক ঠিক আছে তো আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে যদি প্ৰফেচনেল ৱাল পেইণ্টিং কৰিবৰ কাৰণে তো মোক কণ্টেক্ট কৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই বহুত বেছি ভাগৰ লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যোন এই চেনেলটো নতুনকৈ আহিছে তেওঁলোকে বেল আইকনটো দবাই ছাবস্ক্ৰাইব টিপি ৰাখিব এনেকুৱা ধামাকাদাৰ ৱাল পেইণ্টিং আৰু ব্লগিং পাই থাকিব মোৰ এইটো চেনেলত বিশাল আৰ্ট ব্লগ তো আজিলৈ ভিডিঅ'টো ইমানেই যদি আৰু জয় হিন্দ জয় ভাৰত জয় অসম